গাইজ, আজি মই চন্দন নিবনুৱাই পুনৰ এবাৰ আকৌ মোৰ ইউটিউব চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ। বহুত দিন মই ভিডিঅ' একো এটা দিব পৰা নাই। আজি সেইবাবে নতুনকৈ আকৌ আজি ভিডিঅ' এটি বনাইছোঁ। আপোনালোকে ভিডিঅ'টি চাব আৰু মোৰ চেনেলটোৰ যিসকল নতুনকৈ মোৰ ফ্ৰেণ্ডছ আহিছে সেইসকলে যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক শ্বেয়াৰ কৰি দিয়ে। আজি মই বিশেষকৈ মানে ঘৰত যিহেতু সকলোৱে আমাৰ অসমীয়াৰ যিটো খেতিটো কৰাৰ পিছত পিঠা এটা বনায়, সেই পিঠাটোৰ নাম হৈছে নাঙল ধৰা পিঠা বুলি কয়। সেই আজি পিঠাটো মানে ঘৰত বনাই খাম বুলি আজি মই মানে টাউনত আহিলোঁ পিঠাটো পিছাই নিবলৈ। চাউলৰ পৰা যিটো বনোৱা হয় সেই পিঠাটো পিছাব লাগিব ফাৰ্ষ্ট টাইম। যি মানে সেইটো কাৰণে টাউনত আছোঁ। এই মানে এতিয়া মই এই মেচিনে গৈ পিছাম পিঠাটো তাতে চহি তেওঁলোকে চাই থাকক। তিনি কেজিমান আছে নেকি? 8 কেজি? অঁ, ঠিক আছে বাৰু। কেইটকা কেজিকৈ লয় ন এতিয়া? 10 টকা। অঁ, গাইজ, এতিয়া মানে পিঠা পিছোৱা হৈ গ'ল। মই এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকক। হেল্ল' গাইজ, এতিয়া মই আহি আছোঁ পিঠালৈ আৰু বজাৰৰ পৰা গাখীৰ লৈ ল'লোঁ। যিহেতু নাঙলৰ পিঠাটো গাখীৰত খাবলৈ বেছি সোৱাদ হয়। এতিয়া আহি আছোঁ, পামগৈ আৰু বেছি টাইম নাই। হেল্ল' গাইজ, ফাইনেলি মই এতিয়া ঘৰত পাই গ'লোহি। অঁ মাই গড, এতিয়া মানে পিঠাটো বনোৱা হৈ যাব আৰু ভাগিনী খাইছে, পুৰা উৎপাত কৰি আছে ভিতৰত। পিঠা খাব আহিছে আজি, একদম মানে পিঠা খাব পাম বুলি পুৰা এক্সাইটিং হৈ আছে, দেখিছে? পুৰা মানে ফূৰ্তি, নাঙলৰ পিঠা খাব পাম বুলি তাৰমানে পুৰা একদম এইটো আমাৰ সৰু ভাগিনটো এইটো লেংটা পেংটা আছে, দেখিছে? আজি পিঠা খাবা ন? কেইটা খাবা? 10টা খাবা? অ' মাই গড, তুমি কেইটা খাবা? 15টা ওপৰত খাবা, দেখিছে? একদম 100টা খাব। পিঠা খাব নাপায় মানে ল'ৰাকেইটা এনেকুৱা হেৰি হৈ আছে মানে। পিঠা পিছাই আহিলোঁ, যিহেতু মই মানে মোৰ ফাৰ্মখন অকণমান চাবলৈ আহিছোঁ। ফাৰ্মখন যিহেতু দানা দিবলৈ টাইম হৈছে, সেইটো কাৰণে এবাৰ চাই যাওঁ বুলি আহিলোঁ। এতিয়া বৰ্তমান পেট ভৰি আছে, এতিয়া সেইকাৰণে দানা দিব দৰকাৰ নাই, অলপ পিছত দিম। আৰু এতিয়া পিঠা সেনাই থকা দেখিলে আপোনালোকে। এয়া ঐ, তোমালোকে কেইটা বদমাছ কৰি আছা? হা কি ক'লা মুনু? হে পেণ্ট পিন্ধিলা? অঁ, হেল্ল' গেছ কৈ দিয়াচোন। গেছ, হেল্ল' গেছ কৈ দিয়া। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই, কৈ দিয়া। হেল্ল' গাইজ, এতিয়া মানে পানী থকা হৈছে পিঠাটো, নাঙল পিঠা। এইটো যিহেতু পাতটো আপোনালোকে চিনি পাইছে নাই নাজানো। এইটো কলপাত ন, কৌপাত ন বনে, কৌপাত, অঁ তৰা পাতত দিয়া হৈছে, বন্ধা হৈছে পিঠাটো। এইটো বৰা চাউলৰ হয় পিঠাটো। আজিকালি যিহেতু মানে গৰু যেতিয়া খেতিটো কৰাৰ পিছত নাঙলটো উঠোৱা হয়, তেতিয়া এই পিঠাটো খায়। কিন্তু আজিকালি গম পাইছে, গৰুৱেতো আজিকালি হাল বোৱা নহয়, বেছিভাগ ট্ৰেক্টৰে মানে আজিকালি খেতি কৰা হয়। এতিয়া মানে সঁচা কথা ক'বলৈ গ'লে এতিয়া ট্ৰেক্টৰখন
মানে হাল বাই খোৱাৰ কাৰণে খাবলগীয়া হৈছে বুলি এতিয়া ক'ব পাৰি আৰু। আজিকালিতো পৰম্পৰাটো উঠি গৈছে গৰু হাল বোৱাটো। তথাপিও আমি নিজৰ খেতি নহ'লেও অকণমান বেলেগৰ পৰা আনি হ'লেও মানে পৰম্পৰাটো ৰক্ষা কৰিছোঁ আৰু। হেল্ল', এয়া বনাই আছে ঘৰত আজি গাহৰি মাংস। দেখিছে গাহৰি মাংস যিহেতু জুইত বনালে ভাল লাগে খাবলৈ, সেইটো কাৰণে জুইতে বনোৱা হৈছে লাই শাকৰ লগত। অ' মাই গড, মজা টেষ্টি, পুৰা টেষ্টি হৈছে। এপিচ মানে এতিয়া টেষ্ট কৰি চাওঁ, যিহেতু বনাই থাকোঁতে টেষ্ট কৰাৰ সোৱাদটোৱে বেলেগ। মজা। এই পিচ লৈ ল'লোঁ, টেষ্ট কৰিম মানে এতিয়া এই ছাইডতে থৈ দিছোঁ। মজা হৈছে দেই। এতিয়া আকৌ থৈ দিছোঁ, জুই দিব দিবৰ কাৰণে, যিহেতু মাংস টোটেলি হৈ গৈছে অলপ। এতিয়া মই যিহেতু গাহৰিটো অলপ টেষ্ট কৰি চাওঁ। মজা হৈছে একদম বঢ়িয়া হৈছে। আপোনালোকে চাই থাকক, অলপ পিছত আকৌ দেখুৱাই আছোঁ, পিঠা পনা দেখুৱাই আছোঁ। কেনেকুৱা হৈছে জনাব আপোনালোকে। হেল্ল' বন্ধুসকল, দেখিছেই এতিয়া পিঠাটো যিহেতু এক পানীত দি বইল কৰি থকা হৈছে, অলপ পিছত মানে পিঠাটো ৰেডি হৈ যাব। ধুনীয়াভাৱে ইয়াত জুই গজি জ্বলিছে। হৈ গ'ল ডাঙৰ লোৱা পিঠা। এতিয়া পিঠাটো গুচাই লৈছোঁ। পিঠাটো যিহেতু কলপাতত থাকে আৰু এনেকৈ গুচাই ল'বলগীয়া হয়। ডাঙৰ লৈ পেলাই দেখিছেই, এইবিলাক গুচাই লৈছোঁ। গুচাই লোৱা হৈ গ'ল, এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত আৰু এই নমস্কাৰ কৰি মানে পিঠাটো খাবলৈ আগন্তক মানে আকৌ অহা বাৰ যদি বহুত ধুনীয়া আছে খাবলৈ। যিহেতু আজি মানে কাপোৰ কানি নিপিন্ধাকৈ মই বিচৰাকৈ মানে ভিডিঅ'টো বনাইছোঁ, যিহেতু মানে খেতি কৰোঁতে কামি গৰমত এনেকৈ খেতি কৰা হয়, সেইটো কাৰণে এনেকৈ আছোঁ মানে।